হেল্ল' গাইজ, মই ৰিকি। আপুনি চাইছে ইউটিউব চেনেল টেকনিকেল কৰ্ণাৰ। টেকনিকেল কৰ্ণাৰলৈ আপোনাক স্বাগতম। আজি মই ক'বলৈ ওলাইছোঁ যে আপুনি ইউটিউব চেনেল কেনেকৈ খুলিব বা ইউটিউব চেনেল এটা কেনেকৈ বনাব, তো সেই বিষয়ে ক'বলৈ ওলাইছোঁ। আপুনি প্ৰথমতে ইউটিউব চেনেল এটা ক্ৰিয়েট কৰিবলৈ গ'লে আপোনাক এটা মেইল আইডিৰ প্ৰয়োজন হ'ব। তো যিবিলাকৰ মেইল আইডি আছে তেওঁলোকে ভিডিঅ'টো চাই ডাইৰেক্ট ইউটিউব চেনেল খুলিব পাৰিব, আৰু যিবিলাকৰ মেইল আইডি নাই তেওঁলোকে এটা মেইল আইডি ক্ৰিয়েট কৰি ল'ব লাগিব। তো মেইল আইডিটো ক্ৰিয়েট কৰিব লাগিলে মই আগতে এটা ভিডিঅ' বনাইছোঁ মেইল আইডি কেনেকৈ ক্ৰিয়েট কৰে। সেয়ে আপুনি ইয়াতে থকা আই বাটনটোত ক্লিক কৰি ভিডিঅ'টো চাই ল'ব পাৰিব। তো যিসকলৰ মেইল আইডি নাই তেওঁলোকে ভিডিঅ'টো চাই মেইল আইডিটো প্ৰথমে ক্ৰিয়েট কৰি লওক। তাৰপিছত এই ভিডিঅ'টো চাই আপুনি ইউটিউব চেনেলটো খুলিব পাৰিব। একদম সহজ ভাষাত আপোনাক বুজাই দিম কেনেকৈ ইউটিউব চেনেল আপুনি ক্ৰিয়েট কৰিব পাৰিব। গতিকে আহক ভিডিঅ'টো চাই লওক। আপুনি ইউটিউব চেনেল খুলিবলৈ হ'লে প্ৰথমতে ইয়াতে গুগলত যাব। গুগলত গৈ আপুনি ইয়াতে লিখিব যে www.youtube.com। তাৰপিছত ইয়াতে ক্লিক কৰিব। ইউটিউবত ক্লিক কৰাৰ পিছত এনেদৰে এখন পেজ খোল খাব। পেজত গৈ আপুনি ইয়াতে চাইন ইন কৰিব। আপুনি চাইন ইন আপোনাৰ যি গুগল একাউণ্ট আছিলে, মানে ইমেইল আই ডি দিব। ইমেইল আই ডি ইয়াতে লিখিব। মোৰ যিহেতু যি ইমেইল আই ডি আছিল সেইটো মই ইয়াতে লিখি দিছোঁ। তাৰপিছত আপোনাৰ যি ইমেইল আই ডি হয় আপুনি ইয়াতে লিখিব। তাৰপিছত নেক্সট কৰিব। নেক্সট কৰাৰ পিছত আপোনাৰ যি পাছৱৰ্ড আছে আপুনি পাছৱৰ্ড ইয়াতে দি দিব। পাছৱৰ্ডটো লিখি দিব। পাছৱৰ্ডটো এণ্ট্ৰি কৰি দিব। তাৰপিছত নেক্সট কৰি দিব। আপুনি নেক্সট কৰি দিয়াৰ লগে লগে আপোনাৰ ইয়াতে ইউটিউব একাউণ্ট ক্ৰিয়েট হৈ গ'ল। এইটো বেছি টান কথা নহয়, একদমেই সহজ। আপোনাৰ ইউটিউব একাউণ্ট ক্ৰিয়েট হৈ গ'ল। যিহেতু মোৰ আগতে ক্ৰিয়েট কৰা আছে, তো মোৰ লগোবিলাক আহি গৈছে, মোৰ চেনেলৰ নাম আহি গৈছে। আপুনি এনেদৰে আপোনাৰ ইউটিউব চেনেল ক্ৰিয়েট হৈ গ'ল। আপুনি ইয়াতে অলপ জুম কৰি কিনে ইয়াতে আহিব পাৰে। আহি গ'ল মোৰ টেকনিকেল কৰ্ণাৰ চেনেলটো। ইয়াতে আপুনি ছেটিংছত যাব পাৰে। ছেটিংছত গৈ আপুনি ধৰি লওক ভাবে যে আপুনি আপোনাৰ প্ৰফাইল ফটোখন চেঞ্জ কৰিব। ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ এনেদৰে এখন পেজ খোল খাব। তাৰপিছত আপুনি ইয়াতে ক্লিক কৰিব। ক্লিক কৰিব আপোনাৰ যিটো চিন আহিছে পেঞ্চিলৰ নিচিনা, তাতে ক্লিক কৰিব। ইয়াতে লিখি দিছে আপুনি আইকনটো চেঞ্জ কৰিব নেকি, তো ইয়াতে এডিট বুলি লিখি দিব। এডিটত গ'লে এনেদৰে পেজ এখন খোল খাব। আপুনি প্ৰফাইল পিকচাৰ, তো আপুনি ইয়াতে প্ৰফাইল পিকচাৰখন চেঞ্জ কৰিব পাৰে। সহজতে আপুনি প্ৰফাইল চেঞ্জ বুলি আহিছে, চেঞ্জ বুলি দিলে তাৰপিছত আপুনি ইয়াৰ পৰা চিলেক্ট ফটো ফ্ৰম ইয়ৰ কম্পিউটাৰ, ইয়াৰ পৰাই আপুনি চিলেক্ট কৰি আপোনাৰ মানে কম্পিউটাৰ মানে আপোনাৰ গেলাৰীৰ পৰাই চিলেক্ট কৰি কিনে ল'ব পাৰে। যিহেতু মই চেঞ্জ নকৰোঁ, গতিকে এইটো মই বেক কৰি দিছোঁ এতিয়া। তাৰপিছত আপুনি এইটো আমি ফেচবুকত দিলে এইটো কভাৰ ফটো বুলি কওঁ, আৰু ইয়াতে আপোনাৰ বেনাৰ বুলি কয়, ইউটিউব বেনাৰ। ইয়াতে আহি কিনে ইয়াতে চেঞ্জ কৰিব পাৰি। ইউটিউব বেনাৰ, এডিট চেনেল আৰ্ট, এডিট লিংকছ, ইয়াতে আহি কিনে আমি ইউটিউব বেনাৰখন চেঞ্জ কৰিব পাৰি। ইয়াত হৈছে চিলেক্ট ফটো ফ্ৰম ইয়ৰ কম্পিউটাৰ। তো এনেধৰণে আপুনি ইয়াৰো বেনাৰখন চেঞ্জ কৰিব পাৰে এডিট কৰি কিনে। আনহাতে আপোনাৰ চেনেলটো ক্ৰিয়েট হোৱাৰ পিছত যেতিয়া আপোনাৰ ইউটিউব চেনেলটো চাইন ইন হৈ যাব, তাৰপিছত এইটো আপুনি ক্ৰমৰ পৰা এইটো ক্ল'জ কৰি আপোনাৰ যদি এণ্ড্ৰইড ফোনত থকা ডাইৰেক্ট যিটো এটা আপোনাৰ ইউটিউব এপছ আছে, এপছটো অ'পেন কৰিব। এনেদৰে অ'পেন কৰাৰ পিছত আপোনাৰ ইয়াতে ৰাইট চাইডে কৰ্নাৰত আপোনাৰ ফটোটো আহি যাব, প্ৰফাইল ফটো। আপুনি তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেকুৱা আহিব। তাৰপিছত আপুনি ইয়াতে ইউৰ চেনেলত ক্লিক কৰিব। ইউৰ চেনেল ক্লিক কৰাৰ লগে লগে আপোনাৰ প্ৰফাইলটো
ওপেন হ'ব আৰু আপোনাৰ বেনাৰখন দেখা পোৱা যাব। তাৰপিছত আপুনি ইয়াতে গৈ আপুনি ৰাইট সাইডে থকা যেটো সেটিংসৰ সিম্বল আছে তাত ক্লিক কৰিব। যদি আপুনি ভাবে আপোনাৰ চেনেলৰ নামটো এডিট কৰিব বিচাৰে, চেনেলৰ নামটো যি ৰাখিব বিচাৰে, তো আপুনি ইয়াতে চেনেলৰ নামটো এডিট কৰিব পাৰে। ইয়াতে ৰাইট সাইডে মানে এডিট যেটো সিম্বল আছে মানে পেন্সিলৰ নিচিনা তাত ক্লিক কৰিব। তাত ক্লিক কৰিলে আপুনি ইয়াতে আপোনাৰ চেনেলৰ নামটো, এতিয়া মোৰ টেকনিক্যাল কৰ্নাৰ আছে, এটো নেক্সট কৰি দিব। ইয়াতে ওকে কৰি দিব। লাষ্ট নেম যি দিয়ে, ফাৰ্ষ্ট নেমটো যি দিয়ে আৰু লাষ্ট নেমটো যি দিয়ে। আপুনি যদি ধৰি লওক আপোনাৰ ব্লগ বনাইছে তেনে আপুনি ওপৰত আপোনাৰ নামটো দিব পাৰে আৰু লাষ্ট নেমত আপুনি ব্লগ বুলি লিখি দিব পাৰে। আৰু যদি টেকনিক্যাল চেনেল বনালে আপোনাৰ যি নাম হয় চেনেলটো দি কিনে ইয়াতে এডিট কৰি ওকে কৰি দিব। ওকে কৰাৰ লগে লগে আপোনাৰ চেনেলটো নামটো চেঞ্জ হৈ যাব। এনেধৰণে আপুনি আপোনাৰ প্ৰফাইল ফটো আৰু আপোনাৰ চেনেল নামটো এডিট কৰিব পাৰে। এইখিনিয়ে, আৰু পিছলৈ আপোনালোকক চেনেল কেনেকৈ ভেৰিফাই কৰে সেইটো দেখুৱাম। হাই গাইজ, ভিডিঅ'টো চাই কেনে পালে? ভাল লাগিল লাইক, সাবস্ক্ৰাইব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব আৰু তলত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আপুনি আৰু নতুন ভিডিঅ'বোৰ পাই থাকে। আজিলৈ